স্থানীয় ব্যক্তি হিচাপে মানে আজি মানে ৰেচন পাম্পখন ইয়াত মানে বিভিন্ন ধৰণৰ মানে বৰডুমচা আদি কৰি সকলো মানুহকে সাঙুৰি মানে ইয়াত মানে পলু সূতা কাটিব আমি আগৰ সৰুৰ পৰা দেখি আহিছোঁ। আজি মানে এইটো মানে আমাৰ যি এই ফাৰ্মখনৰ মানে দুৰৱস্থা, গৰুৰ গোহালিত পৰিণত হৈ আছে আৰু গোটেই মানে জেওৰা নাই। বিভাগীয় কৰ্তৃপক্ষ কেইবাবাৰো আহিছে, তেখেতলোকে মানে বেৰা দিম বুলি কয় কিন্তু দিয়া নাই। গতিকে মানে অতি পৰিতাপৰ কথা এইটো যে মানে আমাৰ এনেকুৱা এটা মানে অনুষ্ঠান মানে বৃহত্তৰ অঞ্চলত আজি মানে এইটো আমি এনেকুৱা এটা মানে জৰাজীৰ্ণ অৱস্থাত দেখি আমাক নিজকে দুখ লাগিছে। আজি সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু সমূহ ৰাইজে মানে যে এইটো আপোনালোকেও আহিছে, গতিকে মানে ইয়াত মানে দুই এষাৰ ক'ব পাৰিছোঁ। গতিকে মানে বিভাগীয় কৰ্তৃপক্ষই এইখিনি কাম মানে সম্পূৰ্ণ চৰকাৰৰ ঘৰলৈ মানে পঠিয়াই যাতে মানে এইবোৰ কাম হয় আকৌ পুনৰুজ্জীৱিত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কামত মানে তেখেতলোকক মানে বহাগ মাহতে দেখা পোৱা যায়, যেতিয়া সূতা কটাৰ টাইমত তেখেতলোকে মানে এজন অমীয় সোণোৱাল নামৰ আছে, এজনক দেখি পাওঁ। কিন্তু জিতুল কছাৰী বুলি কৈ মানে এজন মানে কৰ্মচাৰী আছে তৃতীয় শ্ৰেণী, তেখেতক মানে আজিলৈকে দেখি নাই পোৱা। বহুত দিন হ'ল, আজি 2 বছৰ মানে হ'ল তেখেতক দেখি পোৱা নাই, অহা নাই। যিটো সময়ত আমাৰ এই বৃহত্তৰ ফিলবাৰী অঞ্চলৰ মহিলাসকলে এই নুনি ফাৰ্ম আৰু ৰেচন সূতা সংশোধন এই অনুষ্ঠানটোৰ পৰাই তেওঁলোকে উপাৰ্জনৰ এটা পথ বাছি লৈছিলে। আৰু সেই সময়তে কিন্তু আমাৰ চৰকাৰে এটা এই ব্যাগুম অনুষ্ঠানটোক তেওঁলোকৰ হেমাহিৰ বাবে, বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে তেওঁলোকে এই অনুষ্ঠানটো জৰাজীৰ্ণ অৱস্থা কৰি পেলালে। আৰু ইয়াত স্থানীয় ৰাইজৰ পৰা আমি জানিব পাৰিছোঁ যে কেৱল 2জন ইয়াত কৰ্মৰত অৱস্থাত আছে ব্যক্তিয়ে, আৰু সেই 2জন কৰ্মৰত ব্যক্তিয়ে কিন্তু 2 বছৰৰ মূৰত বা এবছৰৰ মূৰতহে কাৰ্যালয়ত উপস্থিত হয়। আৰু আপোনালোকে কাৰ্যালয়টো দেখিলে গম পাব যে এই কাৰ্যালয়টো এটা সঁচাকৈ প্ৰকৃতাৰ্থত কাৰ্যালয় নে ইয়াত গৰু বন্ধা গোহালি, আপোনালোকে নিজে প্ৰত্যক্ষভাৱে দেখিব, আপোনালোকে চাব পাৰে। আৰু বিভিন্ন কেৱল মহিলাসকলে বুলিয়ে নহয়, ফিলবাৰী অঞ্চলৰ যুৱকসকলৰ যিটো সময়ত যুৱকসকলে নিবনুৱা সমস্যাত ভুগি আছে, আৰু সেই সময়তে চৰকাৰৰ এই হেমাহিৰ বাবে এটা সম্ভাৱনাপূৰ্ণ অনুষ্ঠানক জৰাজীৰ্ণ অৱস্থা কৰিলে। আৰু তাৰ বাবে কিন্তু আমি ফিলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক ধিক্কাৰ প্ৰদান কৰিছোঁ। আৰু অতি সোনকালে এই সম্ভাৱনাপূৰ্ণ অনুষ্ঠানটো কিন্তু পুনৰুজ্জীৱিত কৰিবৰ বাবে আমি ফিলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আৰু অন্যথা যদি তেওঁলোকে হেমাহি কৰে, কিন্তু ফিলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই বিভিন্ন আমাৰ ফিলবাৰী অঞ্চলৰ স্থানীয় ৰাইজক লৈ কিন্তু গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। এই অঞ্চলৰ ৰবৰগুৰি সোণোৱাল গাঁৱত চৰকাৰৰ এটা ব্যাগুম বিভাগ, ৰেচম বিভাগৰ নুনি পাম আৰু ৰেচম সূতা সংশোধন কেন্দ্ৰ, যি কেন্দ্ৰটো চৰকাৰৰ অৱহেলাত আচলতে জৰাজীৰ্ণ অৱস্থাত আছে। অতিকৈ দুখৰ বিষয়, পৰিতাপৰ বিষয় এইটো যে এই কেন্দ্ৰটো বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাত এনে এটা অৱস্থাত আছে। আচলতে এই অনুষ্ঠানটো আজি পৰ্যন্ত এনে এটা অৱস্থাত থকাটো আচলতে অতি দুখৰ বিষয়। আৰু এই কেন্দ্ৰটো অতি শীঘ্ৰে ৰজাঘৰীয়াক আমি পুনৰুজ্জীৱিত কৰিবৰ বাবে আহ্বান জনাইছোঁ ফিলবাৰী আঞ্চলিক সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা। লগতে বৰ্তমান এই কেন্দ্ৰটোত 2গৰাকী কৰ্মচাৰী কৰ্মৰত হৈ আছে। 2গৰাকী কৰ্মচাৰীয়ে এই কেন্দ্ৰটোত তেখেতলোকে আজি এদিনো উপস্থিত হোৱাহি নাই। গতিকে এইটো আমি আচৰিত হৈছোঁ যে এই বিষয়টো লৈ 2গৰাকী
এই কেন্দ্ৰটোত যদিও কৰ্মৰত তেখেতলোকে কিয় উপস্থিত হোৱাহি নাই আজি পৰ্যন্ত তেখেতলোকৰ হেমাহিৰ বাবে নে বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে আজি এই অনুষ্ঠানটো আচলতে এনেদৰে জৰাজীৰ্ণ অৱস্থাত থাকিব লগা হৈছে গতিকে লৈ আমি ৰজাঘৰলৈ আৰু বিভাগীয় কৰ্তৃপক্ষলৈ আহ্বান জনাইছোঁ যে অতি শীঘ্ৰেই এই নুনি পাম আৰু ৰেচম সূতা সংশোধন কেন্দ্ৰটো পুনৰ উজ্জীৱিত কৰি আকৌ যাতে এই অনুষ্ঠানটো তেখেতলোকে জীয়াই তোলে আজি এই স্থানৰ পৰাই আমি এই কথাটো ৰজাঘৰলৈ দাবী জনাইছোঁ।